সিরিয়াস লাইফ এন্ড ব্লগস কি খবর সকলোৰে আশা কৰোঁ ভালে আছে আৰু মোৰো ভাল আৰু আজি আহিছো আমাৰ তাতেই এটা আৰণ্যকত হৈছে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ য'ত আজি আহি আছে ভূষণ দা মানে এছামিজ নিকচাৰ চেনেলৰ ভূষণ পাঠক আপোনালোকে বহুতে চিনি পাই চাগে তো আজি ভূষণ দা ইয়াতে আহি আছে আমাৰ তাতে এই ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন উদ্বোধন কৰিবলৈ তো ময়ো আহিলোঁ লগ পোৱাৰ কাৰণে আৰু ভূষণ দাৰ লগত মই হৈছে বহুত দিন আগৰ পৰাই কথা হয় কিন্তু মানে লগ পোৱা নাই কেতিয়াও তো আজি ফাৰ্ষ্ট টাইম লগ পাম তো মই বহুত বেছি এক্সাইটেড তো আপোনালোকে আজি ব্লগটো একদম শেষলৈকে চাওক আশা কৰোঁ আপোনালোকক ভাল লাগিব আৰু নতুনকৈ অহাসকলক বহুত বেছি ৱেলকাম জনাই আজি ব্লগটো আৰম্ভ কৰিম আৰু একদম কাটি কাটি নাচাব তেতিয়াহ'লে মেইন পাৰ্টবোৰ কাটি যাব একদম শেষলৈকে চাওক চববোৰ লগাৰ পিছত দেৰি নকৰি আজি ব্লগটো যে ষ্টাৰ্ট কৰিম তো ফাইনেলি ভূষণ দা আহি গ'ল ভূষণ দাৰ লগত আপোনালোককতো লগ কৰামেই তাৰে আগতে উদ্বোধন কৰিব ভূষণ দা চব কৰিলেও কেইবোৰ ভালদৰে হৈ যাওক সকলোবোৰ আপোনালোকে চাওক তাৰপৰা ভূষণ দাৰ লগত আমি ভালদৰে কথা পাতিম ইয়াতে ওপেনিংটো হ'ব আৰণ্যক খুব সুন্দৰ এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এয়া আছে মোৰ লগৰে আৰু মই দেখাত ডাঙৰ যেন লাগে কিন্তু একেলগে মোটামুটি মোতছে এবছৰ মানে সৰুৱে এবাৰ পৰিচয়টো দিলে ভাল পাম মই মানে আৰণ্য ডিপাৰ্টমেণ্টৰ এয়া ৰাহুলে খুলিছে খুব ধুনীয়াকৈ আৰু আছে বহুত মানুহ আছে তেওঁৰ লগত জড়িত বহুত আছে চ' এতিয়া আমি চিধাটো কথা হ'ব এক দুই তিনি ইয়াত গোটেইখিনি বস্তু খুব ধুনীয়াকৈ মালখিনি ক'ৰ পৰা আনিছে মালখিনি গুৱাহাটীও বৰপেটা ৰোডো আৰু আপোনালোকে ধৰি লওক ডিপাৰ্টমেণ্ট ষ্ট'ৰ আজিকালি আপোনাৰ ধৰি লওক ডাঙৰ চিটি গুৱাহাটী মুম্বাই দিল্লী এইবিলাকত হৈছিলে কিন্তু আজিকালি আমাৰ গাঁও এৰিয়াতো বিশেষকৈ বৰপেটা ৰোড বাৰু এতিয়া বহুত ডাঙৰ এৰিয়া হৈছে আৰণ্যক নামৰ হেৰি ৰোড আৰণ্যক ৰোডৰ সোমাই ন সোমাই চ' ইয়াতে অফিচৰ সন্মুখতে আছে আৰু বস্তু কি কি বস্তু পোৱা যাব ধৰি লওক গেলামালৰ বস্তু পোৱা যাব চাউল দালি ষ্টেচনাৰীও পোৱা যাব দেখাইছে এতিয়া আপোনালোকে অলপ চিনেমেটিক শ্বুটত চাওক দোকানত কি আছে আৰু লগতে আছে ফ্ৰী হোম ডেলিভাৰী তো এইটো আৰু বহুত বেছি ভাল সকলোৰে কাৰণে বহুত বেছি সুবিধাজনক চাওক এতিয়া ইয়াতে আছে সব বাৰ্থডে বস্তু যি লাগে তো এই দোকানখনৰ অনাৰজন হৈছে দাদা ভাল লাগিব আৰু ইমান ধুনীয়া আপুনি এটা দোকান খুলিছে তো ইয়াতে কি আছে আৰু কেনেকৈ কি অকণমান কৈ দিয়ক ইয়াতে বিভিন্ন ধৰণৰ দোকানী আইটেম বিভিন্ন ধৰণৰ ষ্টেচনাৰী চাউল দালি সকলো বস্তু পোৱা যাব সকলো বস্তু পোৱা যাব আৰু লগতে আমি চাই আছোঁ ফ্ৰী হোম ডেলিভাৰী আছে তো আপোনালোকে জানিলে আমাৰ বৰ্তমানতে এনেকুৱা সুবিধা হৈছে ফ্ৰী হোম ডেলিভাৰী তো য'ৰ পৰা আপোনালোকে চাই আছে আহক দোকানৰ পৰা বস্তু লওক কোনো টেনশ্যন নাই ফ্ৰী হোম ডেলিভাৰীও পাই যাব কল নাম্বাৰটো মই আপোনালোকক দেখুৱাই দিম এই নম্বৰ কল কৰিলে পাই যাব সকলো অসুবিধা আৰু ডিছকাউণ্ট 10% ডিছকাউণ্ট পাব লগত বহুত বেছি আহি ভাল লাগিছে আমাৰ বৰপেটা ৰোড বোলে আমাৰ বৰপেটা ৰোড বঢ়িয়া লাগিছে বৰপেটা ৰোড আহি এই ৰিয়া বহুত দিনৰ পৰা কথা পাতি আছিলোঁ কিন্তু লগ পোৱা হোৱা নাছিল তেওঁ কৈছিলে বৰপেটা ৰোড ফালে আহিলে ভূষণ দা ক'ব কিন্তু কালি ষ্টেটাছ দেখি পুৰা আজি আহিছে বহুত বেছি ভাল লাগিছে তুমি পাছত পঢ়ি আছা তুমি ডিগ্ৰী কমপ্লিট হ'ল মাত্ৰ ন অ'কে বৰপেটা ৰোডৰ কোন ঘৰ ভাল লাগিল লগ কৰি দিয়াত ভাল লাগিলে হা যাম দিয়া মা আছে আৰু তোমাৰ মোটামুটি ভালে আছে আৰু যাম দে ঘৰত দিলে ইয়াতে আহি দুজন ভাইটিক লগ পালোঁ বিকাশ ভাইটিৰ ঘৰ ইয়াতে নীলম বিউটি পাৰ্লাৰৰ সন্মুখত ইয়াতেই হয় আৰু লগ পাই বহুত ভাল লাগিল মোৰ ভিডিঅ' চাই বোলে তো ইয়াতে আহি যদি আজি লগ পাই আৰু এদিন লগ পাইছিলোঁ নেকি আমি নৱস্মিতা বহাইছিল যে ভেকচিন নৱনীতা আহিছিল নৱনীতাই
এদিন যেদিন আহিছিল আমাৰ তাতে সেইদিনা এদিন লগ পাইছিলোঁ আৰু আজি লগ পাই আকৌ লগ পাম লগটো পামে ঠিক আছে ভালেই থেংক ইউ তো দাদা মোৰো এটা সৰু চেনেল আছে আপুনি কি ক'ব বিচাৰে আপোনালোকে আমাৰ ইনস্পিৰেশ্যন হয় ফাৰ্ষ্ট কথা টিম্পু দা বিকাশ দা গুৰুং দা আপোনালোককে চাই আমি ইউটিউবত অহা তো আপুনি যদি এটা কৰি দিব ভাল লাগিব বহুত বেছি ভাল লাগিছে আৰু তেওঁ ইউটিউব চেনেল থকা বুলি কৈছে কাৰণ ইউটিউবাৰ লগ পালে নিজৰে ভাল লাগে নিজৰ ফেমিলি পৰিয়াল লগ পোৱা যেন লাগে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিলে চেনেলটোৰ নাম কি আছিলে ৰিয়াজ লাইফ এণ্ড ব্লগছ ত' আপোনালোকে চাব সকলোৱে মৰম দিব তেওঁক ছাবস্ক্ৰাইব লাইক কৰিব ত' সেইটোৱে মোৰ ফালৰ পৰা শুভকামনা থাকিলে ভাল কণ্টেণ্ট বনাই যোৱা নিশ্চয় এদিন ছাকচেছ হ'ব আৰু মানুহে আদৰি ল'ব নিশ্চয় থেংক ইউ ছ' মাছ নাই নিশ্চয় থেংক ইউ চাওক দোকানৰ ফ্ৰণ্টত কি ধুনীয়া কৰি আমাৰ অসমৰ কালচাৰবিলাক দি আছে অকল অসমৰ বুলি নহয় এনেকুৱা দিলে মানে বহুত বেছি ভাল লাগে চাওক ধুনীয়াকৈ দোকানখন সজাইছে দাদাই নয়েজ বহুত দেখিছে কি ভাল লাগিছে আৰু দোকানখন চাওক চাইডৰ পৰা এইটো আৰু বাহিৰৰ পৰা একবাৰ দেখাই দি আছো বোলো চাওক এইটো হৈছে আৰণ্যক ৰোড এই চাওক এইটোক আৰণ্যক ৰোড কয় আৰু দাদা দোকানখনৰ নাম দিছে আৰণ্যক ডিপাৰ্টমেণ্টেল ষ্ট'ৰ তো বহুত বেছি ভাল লাগিছে আৰু এনেকুৱা দোকানৰ এটা সঁচাকৈ প্ৰয়োজন আছে বৰপেটা ৰোডত কিয়নো হোম ডেলিভাৰী লাগে কেতিয়াবা বহুতৰ প্ৰব্লেম হয় অহা যোৱাৰ বহুত তো হোম ডেলিভাৰীৰ এতিয়া সুবিধা আছে সকলো ধৰণৰ ভাল লাগিল সেইকাৰণে আৰু আপোনালোকে একবাৰ আহিব নিশ্চয় যদি বৰপেটা ৰোডত আছে তো বাই 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 আমি তামোল খালো এতিয়া তামোল খাব আহিছিলোঁ তামোল খালো চ' বহুত বেছি ভাল লাগিলে ৰিয়াক লগ পাই ত' আৰু লগ পাম নেক্সট টাইম নেক্সট টাইম আহিম আহিলে ঘৰত যাম বাৰু একো নাই নেক্সট টাইম মিলিলে একদম ওচৰতে ন বাই বাই সকলোকে নমস্কাৰ থেংক ইউ তো আহিলো ঘৰত আৰু আজি দাদাক লগ পাই বহুত বেছি ভাল লাগিল যেনেকুৱা ভিডিঅ'ত চাওঁ একেবাৰে তেনেকুৱাই অলপ এটিটিউড নাই কোনো ভাৱ নাই মানে কি ক'ম বহুত বেছি ভাল আৰু কিছুমানতো 1000 ছাবস্ক্ৰাইবাৰ থাকিলে যেনেকুৱা ভাৱ থাকে মানে কি ক'ম আৰু ডাঙৰ ইউটিউবাৰৰ কথাটো বাদ দিছোঁ কিছুমানক চালোঁ মানে ইউটিউবত অহাৰ পিছত বহুত বেছি ভাৱ আৰু ইমান ভাৱ দেখাই লেবেল দি হ'ব কি মানে ফাৰ্ষ্ট কথা হ'ল আপোনালোকৰ কাৰণেই আমি আছোঁ আপোনালোকক এটিটিউড দেখাই আমাৰ কি লাভ আছে তেতিয়াহ'লে আপোনালোকে আজি আমাক উঠাব ওপৰলৈ লৈ যাব আমাৰ ভিডিঅ' চাব ভাল পাব কমেণ্ট কৰিব কিন্তু আপোনালোকৰ লগত যদি আমি তেনেকুৱা কৰোঁ এইটো অলপমান বেয়া কথা হয় মোৰো বহুত বেছি বেয়া লাগে হয়তো আজি মোৰো 1000 ছাবস্ক্ৰাইবাৰ আছে কেতিয়াবা আপোনালোকৰ আশীৰ্বাদ থাকিলে মোৰো অলপ বেছি হ'ব কিন্তু তেতিয়া যদি মই ভাৱ দেখাওঁ এইটো ঠিক নহ'ব কাৰণ ফাৰ্ষ্টতে মানুহক মানুহ বুলি গণ্য কৰিব লাগে আৰু সঁচাকৈ মানে অন্তৰৰ পৰা কৈছোঁ কণ্টাক লগ পাই আজি মোৰ বহুত বেছি ভাল লাগিছে ইমানে ভাল মানুহজন মানে বহুত কথা হ'ল যদি অলপ সময়ৰ কাৰণে লগ পালে মানে বহুত কথা জানিলোঁ শিকিলোঁ দাদাৰ পৰা ভাল লাগিল আশা কৰোঁ আপোনালোকৰো ভাল লাগিছে আৰু ভাল লাগিছে যদি প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰিব আৰু প্লিজ যিবোৰ নতুনকৈ চাই আছে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিব আৰু ভূপেন্দাৰ 2টা চেনেল আছে যিবোৰ জানে তো ভাল আৰু যিবোৰ নাজানে এছামিজ মিক্সাৰ আৰু ভূষণ পাঠক 2টা চেনেল তো 2টা চেনেলৰ লিংকে দাদা মই ডেছক্ৰিপশ্যনত মই ভিডিঅ' দি দিম তো আপোনালোকে চাই ল'ব আৰু বহুত দিন লগ পাম নেক্সট মজাদাৰ ব্লগ আৰু এতিয়া ব্লগ নহয় কেইটামান মনৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা আছে কৰিম নেক্সট ব্লগত তো আজি কাৰণে টাটা বাই বাই বাই